মই লামডিঙত অনুষ্ঠান পৰিবেশন কৰিম। লামডিং মোৰ নিজৰ ঠাই। কৰিমগঞ্জত মই 8 বছৰ আছিলো। শিৱসাগৰত জুবিন গাৰ্গৰ মন্তব্য। 20 মে লামডিঙত আছে জুবিনৰ সংগীতানুষ্ঠান। অনুষ্ঠানৰ পূৰ্বে এছামে প্ৰচাৰ চলাইছে ছ'চিয়েল মিডিয়াত। বয়কট কৰিব জুবিনক, বয়কট কৰিব জুবিনৰ সংগীত অনুষ্ঠান। কাৰণ জুবিনে প্ৰতিখন মঞ্চতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মাত মাতি আহিছে। সেয়ে বঙালী অধ্যুষিত লামডিঙত এছামে বিৰোধিতা কৰিছে জুবিনৰ অনুষ্ঠানৰ। কিন্তু জুবিন নাচৰ বান্দা লামডিঙত অনুষ্ঠান কৰিবই। জুবিনে হিন্দু বাংলাদেশীৰহে বিৰোধিতা কৰিছিল, বঙালী সম্প্ৰদায়ৰ নহয়। কিন্তু এছামে চলাইছে উচতনিমূলক প্ৰচাৰ। ডাঙৰ খাই উঠিছে অখিল গগৈ। সাহিত্যিকসকল, গায়কসকল সকলোবিলাক আমি ঐক্যবদ্ধ হোৱাৰ অবিহনে সাংবাদিকসকল আটাইবিলাক যদি ঐক্যবদ্ধ নহওঁ তেতিয়াহ'লে কোনো পৰ্যায়ে আমি বাচি থকাটো সম্ভৱপৰ নহ'ব। প্ৰতিক্ৰিয়া আচুৰ। এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক অপশক্তিৰ কাৰণে চিলাপথাৰ ঘটনা, সেনেকুৱা ধৰণৰ শক্তিৰ কাৰণে আজি এতিয়া আকৌ সংগীত শিল্পীক গান গাব নিদিয়া ধৰণৰ পৰিৱেশ। গতিকে এই অপশক্তিসমূহক চিনাক্তকৰণ কৰি দৃষ্টান্তমূলকভাৱে শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু তাৰ লগে লগে সমগ্ৰ অসমৰ ৰাইজলৈ আমাৰ ছাত্ৰ সন্থাৰ আহ্বান যে এনেকুৱা ধৰণৰ অপশক্তিসমূহৰ তেখেতসকলৰ চলচাতুৰি প্ৰৰোচনামূলক মন্তব্য, এনেকুৱা ধৰণৰ ষড়যন্ত্ৰত যাতে কোনো ভুল নাযায়। যিসকল শক্তিয়ে এই আমাৰ শিল্পীক, আমাৰ অতি মৰমৰ শ্ৰদ্ধাৰ শিল্পীসকলক এনেকুৱা প্ৰগ্ৰাম পাতি কৰাৰ ক্ষেত্ৰত বাধাদান কৰে, তেনেকুৱা অপশক্তিক অসমৰ পৰা উৎখাত কৰিব লাগে। সহজভাৱে ল'ব পৰা নাই শিল্পী সমাজেও। জুবিন গাৰ্গ অসমৰ শিল্পী হয় আৰু অসম আৰু অসমীয়াৰ ৰক্ষা কৰাৰ স্বাৰ্থত জুবিন গাৰ্গে এতিয়াৰ পৰা নহয়, আগৰ পৰা মাত মাতি আহিছে। আৰু তাক লৈ যদি কোনোবা বঙালী সমাজে হওক বা বেলেগ কোনোবাই হওক যে জুবিন গাৰ্গক বিৰোধিতা কৰিব, জুবিন গাৰ্গক অপমান কৰিব, তাৰ কেতিয়াও আমি সহ্য কৰিব নোৱাৰিম। যিসকলে এই কাম কৰিছে তাৰ আমি শিল্পী সমাজৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। যোনে কৰিছে আপোনালোকক সাৱধান কৰি দিছোঁ, যদি এই কথাবিলাক গম পোৱা যায় তেনেহ'লে বৰ বেয়া হ'ব। তেনেকুৱা কিবা এটা ঘটনা হয় নিশ্চিতভাৱে অসমীয়া সমাজখনে মাৰ বান্ধি থিয় দিব আৰু এনেকুৱা ঘটনা নঘটক, সকলো পক্ষ সংযমী হওক তাৰে কামনা কৰিছোঁ। ঠায়ে ঠায়ে জুবিন অনুৰাগীৰ প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 যি বিৰোধিতা জুবিন গাৰ্গে কৰিছিলে তাৰ পৰৱৰ্তী সময়ত দেখিবলৈ পোৱা গৈছে যে তেখেতক বিভিন্ন ধৰণৰ বিতৰ্কৰ মাজলৈ টানি অনা হৈছে। আৰু জাতীয় স্বাৰ্থত এনেকৈ মাত মতাৰ বাবে জুবিন দাক লৈ যি ষড়যন্ত্ৰৰ সৃষ্টি কৰিছে তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু পৰৱৰ্তী সময়ত যাতে এনেধৰণৰ কাৰ্যসূচী কোনেও নকৰে আৰু এনেধৰণৰ কাম যাতে কোনেও নকৰে, বিতৰ্কৰ মাজলৈ তেখেতক টানি নানে, তাৰ বাবে আমি সকীয়াই দিছোঁ। নহ'লে আমি পৰৱৰ্তী সময়ত বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। জুবিন দাক লৈ পেলাই শেহতীয়াভাৱে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016ক লৈ পেলাই তেখেতে মাত মতাৰ কাৰণে তেখেতৰ যি ষড়যন্ত্ৰ আৰম্ভ কৰিছে ৰাজনৈতিকভাৱে, এইবোৰ আমি কেতিয়াও মানি নলওঁ। তেজপুৰ জুবিনিয়ৰ ছ'চিয়েলিষ্ট আৰ্মীৰ তৰফৰ পৰা আমি তীব্ৰ গৰিহণা দিছোঁ। প্ৰৰোচনামূলক প্ৰচাৰেৰে শান্তি সম্প্ৰীতি বিনষ্ট কৰিব বিচৰাসকলৰ বিৰুদ্ধে সক্ৰিয় হ'বনে অসম আৰক্ষী, নে বাট চাব পৰিস্থিতি অধিক অৱনমিত হোৱালৈ? ব্যুৰ ৰিপৰ্ট, প্ৰাগ নিউজ।